নমস্কাৰ বন্ধু বান্ধৱীসকল, এছআই এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। 31/10/2021 তাৰিখত হৈ যোৱা অসম টেটৰ ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে আমি আজি আলোচনা কৰিম। টেট পৰীক্ষাৰ্থীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। অহা 10 ডিচেম্বৰত অসম টেটৰ ৰিজাল্ট দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে। যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অন কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ আগত আপুনি পায়। বলক আজিৰ মূল আলোচনালৈ আগবাঢ়ো। বন্ধুসকল, ইয়াতে চাওক, আছাম টিচাৰ এলিজিবিলিটি টেষ্ট এক্সাম 2011 ডিটেইলছ। ইয়াতে চাওক, কল টেষ্ট আছাম টেট 2011 Assam TET Result release date December 2021। ইয়াতে কিন্তু ডিসেম্বৰত দিয়া হ'ব বুলি কোৱা হৈছে, যেটো 31 অক্টোবৰত পৰীক্ষাটো হৈছিলে। হেতু ৰিজাল্ট কিন্তু ডিসেম্বৰ মাহত দিয়া হ'ব বুলি কৈছিলে। মই নেক্সটত ভালকৈ জনাই দিম। ইয়াতে যেটো কোৱা হৈছে যে 31 অক্টোবৰত হৈ যোৱা পৰীক্ষাৰ 10 ডিসেম্বৰত ৰিজাল্ট কিন্তু দিয়া হ'ব। ডক্টৰ ৰেনুজ পেগুৱে এই কথা কিন্তু উল্লেখ কৰিছে। কিন্তু ইয়াতো আকৌ কৈছে যে এটো 31 অক্টোবৰত পৰীক্ষাটো হৈছিলে, কিন্তু ইয়াৰ ৰিজাল্ট ষ্টেটাস যেটো আছিল এভেইলেবল চোন, কিন্তু ৰিজাল্ট ডেটটো কিন্তু উইদিন 10 ডিসেম্বৰত দিয়া হৈছিলে। টেন্টেটিভ সম্ভাৱনা আছে দিয়াৰ 10 ডিসেম্বৰৰ ভিতৰত ৰিজাল্ট দিব বুলি আমি আশা কৰিব পাৰো। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।